আজিৰ প্ৰথম ছেমিফাইনেল সাউথ আফ্ৰিকা ভাৰ্চেছ নিউজিলেণ্ড। চ' সাউথ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ ছেমিফাইনেল আছে ইডেন গাৰ্ডেনত, য'ত পিটছ বহুত বেটিং ফ্ৰেণ্ডলি। আৰু যোৱা মেটছত আমি দেখাই পাইছোঁ ইণ্ডিয়াই 196 চেজ কৰিছে। গতিকে আজি এনেকুৱা হ'ব যিটো টিমে টছত জয়ী হ'ব সেইটো টিমে প্ৰথমে ফিল্ডিং ল'ব। সাউথ আফ্ৰিকা টিম বৰ্তমান বহুত ষ্ট্ৰং পজিশ্যন আছে, বৰ্তমানলৈ এখন মেটছো হাৰা নাই। এখন মেটছত অলপ ফাঁচিছিল, সেইখন হ'ল আফগানিস্তানৰ লগত। সেইখন মেটছত দুটাকৈ ছুপাৰ অভাৰ হৈছিল। সেইখন মেটছতো যদি আপোনালোকে মন কৰিছে লাষ্ট অভাৰত 13 ৰান লগা আছিল। প্ৰথম বলটোতে ৰাবাদাৰ বলত নুৰ আহমেদ আউট হৈছিল, কিন্তু বলটো নবল আছিল, যিটোৰ পৰা খেলি মেলি লাগিছিল। আৰু গ্ৰুপ ষ্টেজত নিউজিলেণ্ডক বহুত সহজে জিকাইছে। কিন্তু কথা যেতিয়া নকআউট ষ্টেজত আহে, নকআউট ষ্টেজ মানে ছেমিফাইনেল, কোৱাৰ্টাৰ ফাইনেল, ফাইনেল, সেই ক্ষেত্ৰত সাউথ আফ্ৰিকাই নিউজিলেণ্ডক আজিলৈ এখনো মেটছত হৰুৱাই পোৱা নাই। আৰু নিউজিলেণ্ডে নকআউট ষ্টেজত আণ্ডাৰ প্ৰেছাৰ বহুত ভাল খেলে। নিউজিলেণ্ডৰ যদিও ৰেকৰ্ড সাউথ আফ্ৰিকাৰ এগেইনষ্টত ভাল, কিন্তু এইবাৰৰ বিশ্বকাপত এতিয়ালৈ নিউজিলেণ্ডে কোনো ভাল পাৰফৰ্মেঞ্চ দিব পৰা নাই। নিউজিলেণ্ডে জয় হৈছে কানাডা, UAE আৰু আফগানিস্তানৰ লগত গ্ৰুপ ষ্টেজৰ। ছুপাৰ 8ত নিউজিলেণ্ডে কেৱল শ্ৰীলংকাৰ লগত জয় হৈছে, পাকিস্তানৰ লগত খেল নহ'ল, ইংলেণ্ডৰ লগত হাৰি থাকিল। গতিকে নিউজিলেণ্ডে এতিয়ালৈ ভাল ডাঙৰ টিমক হৰুৱা নাই। যদিও আজিলৈ ICC নকআউট মেটছত সাউথ আফ্ৰিকা নিউজিলেণ্ডক হৰুৱাই পোৱা নাই, কিন্তু আজি মোৰ মতে সাউথ আফ্ৰিকা জিকিব যেন লাগে। লুংগি এংগেডি আৰু মাৰ্কো য়ানছেন বহুত ভাল বল কৰি আছে। মাৰ্কো য়ানছেনে উইকেট লয়, লুংগি এংগেডি ধুনীয়া শ্লোৱাৰ বল কৰে। কিন্তু নিউজিলেণ্ডৰ বলিঙত অলপ উইক যেন লাগে, যদিও বেটিং বহুত ষ্ট্ৰং। নিউজিলেণ্ডৰ বলিঙৰ পাৰফৰ্মেঞ্চৰ ওপৰত খেলখনৰ ৰিজাল্ট বহুখিনি ডিপেণ্ড কৰিব। মোৰ প্ৰেডিকশ্যন সাউথ আফ্ৰিকা অতি আৰামত জয় হ'ব আৰু কুইণ্টন ডি কক 50+ স্ক'ৰ কৰিব।